হেল্ল' এভৰিৱান, সকলোকে মোৰ অন্য এটা ভিডিঅ'লৈ বহুত বহুত স্বাগতম জনাইছোঁ। আজি ভিডিঅ'টো অকণমান ব্যতিক্ৰমী হয়। আজি ভিডিঅ'টোত মই আপোনালোকক দেখুৱাম মোৰ যি কেক বেকিং আৰু আইচিঙৰ ওপৰত মই কৰ্মশালা দিওঁ, সেই কৰ্মশালাৰ অকণমান কিছু দৃশ্য। আৰু এয়া মোৰ ষ্টুডেণ্টে এতিয়া বিভিন্ন ধৰণৰ ফুলৰ ডিজাইনৰ ওপৰত প্ৰেক্টিছ কৰি আছে। আৰু এইটো হৈছে মোৰ আটাইতকৈ ভাল লগা কাম। মুঠতে যেতিয়া এই কামটোৰ জৰিয়তে মই নিজে স্বাৱলম্বী হৈছোঁ আৰু আন দহগৰাকীকো উপাৰ্জনৰ পথ দেখুৱাই দিব পাৰিছোঁ, সেয়েহে মই বহুত সুখী। আৰু আজিকালি হাউচৱাইফ হওক বা যি হওক, নিজৰ খৰচটো পূৰণ কৰিব পৰাকৈ হ'লেও মুঠতে মহিলাসকলে উপাৰ্জনখিনি সিমানখিনি হ'লেও কৰিব লাগে। নিজৰ উপাৰ্জন থাকিলে যেতিয়া আমি আনৰ ওচৰত হাত পাতিব লগা নহয়, তেতিয়া বহুত ভাল লাগে। কাৰণ কিবা এটা প্ৰয়োজন হ'লে আমি পটককৈ লৈ ল'ব পাৰোঁ, তেতিয়া মনটো বহুত ভাল লাগে মুঠতে। আৰু যিহেতু এই কৰ্মশালা গোটেই দিনটো হয়, সেয়েহে সকলোৰে বাবে খাদ্য ব্যৱস্থা মই কৰি দিওঁ ইয়াতে। কাৰণ গোটেই দিনটো হয় ন, দিনটো থাকিলেতো ভোক লাগে সকলোৰে। আজি ইয়াতে শেষ কৰিছোঁ কৰ্মশালাৰ কাম। আমি এতিয়া এইখিনি কেকখিনি কাটি পিনে চবকে ভগাব লাগিব। আৰু যদি কোনোবা শিকিব বিচাৰে তেন্তে মোৰ লগত কণ্টেক্ট কৰিব। মোৰ কণ্টেক্ট নম্বৰটো মই ডেছক্ৰিপশ্যনত দি দিম। ফাইনেলি আজি ৱৰ্কশ্বপ খতম হ'ল। এয়া আমাৰ মডেল বিলাক। এয়া মই বেক কেমেৰা কৰি দেখাইছোঁ। আৰু এনেকৈ মই বহুতো কৰ্মশালা কৰিছোঁ। আৰু মই বহু কেইগৰাকীক তেনেকৈ মোৰ কেকৰ ৱৰ্কশ্বপ দিছোঁ আৰু তেওঁলোকে শিকি গৈছে, মোৰ পৰা প্ৰশিক্ষণ লৈ গৈছে। আৰু তেওঁলোকৰ নিজৰ ঠাইত বহুত ধুনীয়া কাম কৰি আছে, বহুত ধুনীয়াকৈ কেকৰ ব্যৱসায় কৰি আছে। দেখি বহুত ভাল লাগে সেইটো। কেক ডিজাইনবোৰ আজিৰ এইবোৰ হৰ্ষিতাবোৰ নাচি আছে। আৰু আপোনালোকেও যদি কোনোবা শিকিব বিচাৰে মোৰ লগত কণ্টেক্ট কৰিব। মোৰ কৰ্মশালা মই দি থাকোঁ সোণাৰীতে, আহিব পাৰিব। আৰু ভণ্টি এইফালে ভাল লাগিলে ন? আৰু সোনকালে কেকটো খাব পাম চাগে ন, ওচৰতে যেতিয়া। এইফালৰ কেকটোতো মই বেছি সোনকালে খাব পাম, হয় নাই? তেন্তে খাম। আৰু এইফালে ভণ্টি একদম তাই কেঁচুৱা লৈ আহিছে শিকিবলৈ। এয়া কান্দি আছা ন? মা কেক খুৱাব, চিন্তা নকৰিবা। তোমাৰ বাৰ্থডেত ডাঙৰ ডাঙৰ কেক বনাব। আজিৰ কৰ্মশালা এয়া, ইয়াতে আজি আমি ভিডিঅ'টো চোৱাৰ বাবে শেষ বহুত বহুত কৰিছোঁ। ধন্যবাদ।